খুব সুন্দৰভাৱে এজন পাকিস্তান প্ৰেমিক আগত লৈ আগবাঢ়িছে। যিসকল ভাৰতত পাকিস্তান প্ৰেমী আছে, পাকিস্তানক ভাল পোৱা মানুহ আছে, তেওঁলোকৰ পিছে পিছে যাব ভাবে ২৬ৰ যুঁজলৈ যাম বুলি ভাবে, তেতিয়াহ'লে তাতকৈতো আৰু মানে মূৰ্খ মানুহ কোনো নাই। মই সেইকাৰণে তেওঁলোকক শুভেচ্ছা দিছোঁ যে খুব সুন্দৰভাৱে এজন পাকিস্তান প্ৰেমিক আগত লৈ আগবাঢ়িছে, তেওঁলোকক শুভেচ্ছা দিছোঁ। আৰু যিসকল ভাৰতত পাকিস্তান প্ৰেমী আছে, পাকিস্তানক ভাল পোৱা মানুহ আছে, তেওঁলোকৰ পিছে পিছে যাব। আৰু ভাৰতক ভাল পোৱা মানুহ, অসমক ভাল পোৱা মানুহ তেওঁলোকৰ পৰা এতিয়া আঁতৰি আমাৰ ওচৰলৈ আহিব। গতিকে সেইকাৰণে তেওঁলোকক শুভেচ্ছা দিছোঁ। ২৬ৰ যুঁজখন ভাল হ'ব বুলি কৈছে যে চাওক, যদি অসমত ইমান বেছি পাকিস্তানী প্ৰেমী আছে তেতিয়াহ'লে বেলেগ কথা। মইতো নাভাবোঁ যে অসমত ইমান পাকিস্তানক ভাল পোৱা মানুহ আছে। পূৰ্ব পাকিস্তানৰ পৰা অহা বহু মানুহ আছে, সেই মানুহবিলাকৰ হয়তো অলপ প্ৰেম থাকিব। পূব পাকিস্তানৰ পৰা যিবিলাক আহিছিল তেওঁলোকৰ হয়তো অলপ প্ৰেম থাকিব, কিন্তু পাকিস্তানক ভাল পোৱা মানুহটো ইমান হ'ব নোৱাৰে অসমত। গতিকে তেওঁলোকক সেই যিসকল মানুহৰ ভোট তেওঁলোকক লাগে, সেইসকল মানুহৰ ২-৪জন পিছে পিছে যাব। আৰু ফটোবিলাকত তেনেকুৱাই দেখি থাকিব। এতিয়া তেনেকুৱা মানুহৰ ফটোৱে জানো ওলাই থকা নাই? এতিয়া তেনেকুৱা মানুহে দেখি থাকিব, আৰু সিমানেই মানুহ। আৰু যিবিলাক ভাৰতীয়ক ভাল পোৱা মানুহ, ভাৰতক হৃদয়েৰে ভাল পোৱা মানুহ, অসমক হৃদয়েৰে ভাল পোৱা মানুহ, এতিয়া তেওঁলোকৰ পৰা ফৰিং চিটিকা দিব। কাৰণ তাত থাকিব নোৱাৰে নহয়, তেনেকুৱা পাকিস্তান প্ৰেমী এজনৰ নেতৃত্বত কেনেকৈ থাকিব? তেওঁলোক ফৰিং চিটিকা দি আহিব। আৰু আমি সকলোকে, ভাৰতীয় মানুহক, ভাৰতক ভাল পোৱা মানুহক সেই দলটো এৰি আমাৰ ওচৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। ভূপেন বৰা ঘেৰুৱা হ'ব বুলি এতিয়া মই ভূপেন বৰা বুলি নাম নকওঁ। এতিয়া পাকিস্তানক মানে বেয়া পোৱা মানুহবিলাক, পাকিস্তানক ঘৃণা কৰা মানুহবিলাক এতিয়া প্ৰায় আমাৰ ওচৰত আহি যাব। কাৰণ আহিবই লাগিব, পাকিস্তান প্ৰেমী এজনৰ নেতৃত্বত কেনেকৈ থাকিব কওক? গতিকে যিজন মানুহৰ ৪গৰাকী পৰিয়ালৰ ৩গৰাকীয়ে বিদেশী, বিদেশীৰ লগত থাকিব নেকি? ৩গৰাকী বিদেশী, এগৰাকী মাত্ৰ, ৪গৰাকীৰ এটা পৰিয়াল, তাৰ ৩গৰাকী বিদেশী, তেওঁ স্বীকাৰ কৰি ল'লে। তো বিদেশী, তেনেকুৱা ৩গৰাকী বিদেশী থকা মানুহ এজনৰ নেতৃত্বত কোনোবাই কাম কৰিব নেকি? তেওঁতো যি কাম কৰিব বিদেশৰ কাৰণে কৰিব। ক'ৰবাত যদি টকা পইচা উপাৰ্জন কৰে, সেইটো ইংলেণ্ডতে জমা কৰিব, ইংলেণ্ডতে থ'ব। কাৰণ তেওঁৰতো গোটেই পৰিয়ালটো ইংলেণ্ডত থাকে, বিদেশৰ গোটেই ব্ৰিটেইনতে থাকিব। গতিকে তেওঁৰ টকা পইচা, সা সম্পত্তি যি কৰিব আমি কোনেও গম নাপাম, ইংলেণ্ডত বনাই থাকিব। গতিকে তেনেকুৱা মানুহৰ পিছত কোনোবাই যাব নেকি? গতিকে বহুত ভয়ানক কথা এটা হৈছে যে এনেকুৱা ৪গৰাকী পৰিয়ালৰ ৩গৰাকী বিদেশী, তাৰ উপৰি পাকিস্তানৰ লগত প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক থকা বুলি নিজে স্বীকাৰ কৰিছে। আজিৰ তাৰিখতো ঘৈণীয়েকে পাকিস্তানৰ পৰা দৰমহা লয়। তেনেকুৱা মানুহ এগৰাকীক যদি নেতৃত্ব দিয়ে, তেতিয়াহ'লে অসম বা ভাৰতবৰ্ষৰ কাৰণে কিমান ভয়াৱহ। এতিয়া কোনো পাকিস্তান প্ৰেমী তেওঁলোকৰ লগত নাথাকে। এতিয়া চব পাকিস্তান প্ৰেমী আমালৈকে, মানে পাকিস্তান প্ৰেমীবিলাক তেওঁলোকৰ লগত থাকিব। আৰু পাকিস্তানক বেয়া পোৱা, ঘৃণা কৰা মানুহবিলাক আমাৰ লগত আহিব, একদম নিশ্চিত থাকক। কাৰণ পাকিস্তানক অসমৰ মানুহে, ভাৰতৰ মানুহে কেতিয়াও ভাল পাব নোৱাৰে। এখন শত্ৰু ৰাষ্ট্ৰ, আৰু এই শত্ৰু ৰাষ্ট্ৰৰ নিৰ্দেশত কাম কৰা মানুহক নেতৃত্ব দিলে কোনোবাই সেই নেতৃত্ব মানি ল'ব নেকি?